নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুস্মিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে ভোগালী বিহু উৰুকা। পোনপ্ৰথমে আপোনালোক সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ। আজি খানাত আমাৰ এইটোকে আজি হ'ব ৰাতিলে নহয় বাৰু দিনতে হ'ব এইটো। আপোনালোক সকলোৱে বিহুত পিঠা পনা বনাইছেই। আমিনো কি বনাইছোঁ তাকে অলপমান আপোনালোকক দেখাই দিছোঁ। বৰ বিশেষ একো কৰিব নোৱাৰিলোঁ। এয়া বনালোঁ তিল পিঠা, এয়া ইডলি বনালোঁ, এয়া তেল পিঠা, এয়া চুজি লাডু আৰু কেক এটা বনাইছোঁ। আজি মই বনাম হাঁহৰ মাংস কোমোৰাৰ সৈতে। কোমোৰাটো পৰা মায়ে কাটি দিয়া নাই, এতিয়ালৈকে কাটি দিব আৰু মই বাকীখিনি ৰেডি কৰি ল'লোঁ। কেৰাহীত তেল চেল দি ৰেডি কৰি থৈছোঁ আৰু বনাম আৰু। আজিৰ আমাৰ খানাত আছে ভাত, লগতে নেমু এক পিচ, হাঁহৰ ড্ৰাই ফ্ৰাই, চালাড, চব্জি, হাঁহে কোমোৰা, এয়া দালি। এতিয়া মই চেজুকাৰ ওচৰতে যাম ওলাই ৰেডি হৈ আছোঁ। তো মই গৈ মেলি দেখাম বাৰু তাই কি কৰে। মই চেজুকাৰ ওচৰ আহি পাই গ'লোহি। চেজুকা শুই আছে এতিয়া এজনী টোপছে। এতিয়া এয়া পূৰা টোপনি হৈ আছে তাই। এতিয়া আমাৰ চাহ দিছে, আমি খাই লওঁ। সেয়া মোৰ লগত ভাইটি দিছে, এয়া চাহ সি খালেই। খাই লওঁ তেনেহ'লে আমি। এতিয়া সাৰ পালে আমাৰ চেজুকা। এয়া চোৱা আকৌ হাঁহি এটা মাৰি দিয়া। ৰাতিলৈ আমি জুইৰ ওচৰতে অলপমান বহিলোঁ আৰু